Hello everyone. আজি আহিছো আমি যিখন মানে আমাৰ শংকৰ অধিৱেশন হ'ব আমাৰ ৰহিয়াত ইয়াৰ প্ৰস্তুতি চাব আহিছো বেছি দিন নাই আৰু গোটেইখিনি সম্পূৰ্ণ হৈ যোৱা নিচিনা হৈছে প্ৰায় গতিকে আপোনালোকক যিখিনি পাৰো আজি দেখুৱাম আগতে আৰু এদিন আহিছিলে কিন্তু ভিডিঅ'টো দিয়া নাই আজি একদম পোনে পোনে আহিলো পোনে পোনে মানে একদম ডিউটি কৰি আহিছো স্কুলৰ পৰা একদম ডিউটি কৰিলো আৰু কৰি পিনে আহিছো অলপ কলমে হ'ল তথাপিও আপোনালোকক দিব চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু এনেকে হাইৱেৰ পৰা মানে লেফট সাইডে এনেকে মেইন ৰাস্তাটো গৈছে কিন্তু মেইন ৰাস্তাটো এতিয়া মানে নিৰ্মাণ কৰি আছে এটো কাৰণে পথৰুৱা ৰাস্তাটোৰে আমি আহিছো এটো মেইন ৰাস্তাটো হয় এনেকে বনাই আছে আৰু এনেকে আমি গৈ আছো আৰু ইয়াত যিখন মানে মেইন গেট যিখন হ'ব ইয়াত বনাই আছে একেসকলে আৰু মেইন ৰাস্তাটোৰ সেইফালে বহুত কিবা কিবি দোকান বা এনেকুৱা আৰু কিবা কিবি নিৰ্মাণ হৈ আছে ইমানটো চোৱা সম্ভৱ নহয় আমি ফাৰ্স্ট লেফট সাইডেৰে যাম ইয়াত যিখিনি আছে আপোনালোকক দেখুৱাম এনেকে দোকান ঘৰ এতিয়াৰ পৰা আহিয়ে গৈছে অলপ চলপকে যেটো এতিয়াও মানুহৰ সমাগম হৈয়ে আছে তেওঁলোকে ইয়াত দিন ৰাত মানে কষ্ট কৰি ইয়াত বনাইছে গোটেইখিনি আৰু এয়া সদায় মানে ইয়াত নাম কীৰ্তন হৈয়ে আছে এটো মূল কীৰ্তন ঘৰ এয়া আইসকল আহিছে এই গুটি পথাৰখন আপোনালোকক এবাৰ মই মোবাইলটো ঘূৰাই পিনে দেখাই দিছো ক'ত কেনেকুৱা কি আছে দূৰৰ পৰাটো দেখাই নাপায় একদম জুম কৰিব লাগিব জুম কৰিলেও মানে অস্পষ্ট হৈ যাব আসলতে ইয়াত ওচৰৰ যিখিনি আমাৰ মুছলমান ব্যক্তিসকল আছে তেওঁলোকেও ইয়াত ওতপ্ৰোতভাৱে জড়িত হৈ আছে হিন্দু মুছলমান সম্প্ৰদায়ৰ সকলো লোকে মানে এই অধিৱেশনখন সকলোমে চলাৰ কাৰণে সকলোৱে কষ্ট কৰি আছে আৰু হেতু দেখি আসলতে খুব বেছি ভাল লাগিছে এতিয়া কোনফালে কি আছে মই আপোনালোকক দেখুৱাম এৰিয়াটো বহুত হিউজ হৈছে বহুত ডাঙৰ হৈছে এইটো হৈছে আমাৰ মূল নামঘৰটো খুব ধুনীয়াকৈ বনাইছে আৰু এই নামঘৰটো যেতিয়া বনাইছিলে তেতিয়া আমি আহিছিল অকন এয়া মূল কীৰ্তন ঘৰৰ সেইফালে ৰাইট সাইডে কাৰ্যালয় বা এনেকুৱা কিবা কিবি বনাই আছে আৰু এইবিলাকো নিৰ্মাণ কৰি আছে এইটো নিশ্চয় জাপি বহুত ডাঙৰ এটা জাপি বনাব এখেতসকলে বনাই আছে আৰু এয়া নামঘৰটো খুব ধুনীয়াকৈ বনাইছে আৰু আমি ইয়া গৈ পোৱাৰ লগে লগে আমাক প্ৰসাদ খাব অৰ্থাৎ আমাক ভাত খাব মাতিলে মন নাছিলে যদিও ইমান বেছি জোৰ কৰাৰ কাৰণে আমি সোমালো যেহেতু এতিয়া মানে দুপৰীয়া হৈছে ডিউটি পৰা গৈছো একো খায়ও যোৱা নাই হেতু কাৰণে আমি খাও বুলি সোমালো আৰু আসলতে নিজকে ভাগ্যৱান বুলি ভাবিছো যেহেতু আজি মানে পাইছো যে আমি প্ৰসাদখিনি আৰু এয়া এনেকে মানে ওলকে খালে ইয়াত এটো অস্থায়ীকে বনাইছে ৰান্ধনীশাল এনেটো ৰান্ধনীশালটো আগত আছে আৰু এয়া ধুনীয়াকৈ প্ৰসাদ দিলে খুব বেছি ভাল লাগিলে আসলতে খাই পিনে আৰু মই গোটেইখিনিটো আপোনালোকক দেখুৱামে মানে মেইন ৰান্ধনীশালটো ক'ত আছে ক'ত কেনেকুৱা ভোজনালয় হ'ব সেইখিনি দেখাম আৰু ইয়াতো আজি খোৱা মানে বহুত মানুহ হৈছে আজি বহুত দিনৰ পৰা কন্টিনিউয়াছলি যিবিলাক মানে ইয়াত ভক্ত আহে বা ইয়াত ওতপ্ৰোতভাৱে জড়িত হৈ আছে কামত তেখেতসকলক ইয়াত খুৱাই আছে আৰু শেষত আহি পিনে আমি ইয়াত মূল কীৰ্তন ঘৰটোত মই সেৱাও জনালো খুৰী এগৰাকী গামোচাখন লৈ পিনে যেহেতু স্কুলৰ পৰা গৈছিলো আৰু ইয়াত প্ৰসাদও পালো এটো কাৰ্যালয় হ'ব আৰু পিছফালে যে হেতু বনাইছে হেতু বিশেষ প্ৰতিনিধিৰ মানে এনেকুৱা আৰু এটো আমাৰ মূল মঞ্চ এখন কিমান ডাঙৰকে বনাইছে চাওকচোন এয়া মূল মঞ্চখনৰ সন্মুখতে বিশালকৈ এখন গেট বনাইছে এখন নিৰ্মাণ হৈ আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই খুব ধুনীয়াকৈ বাহিৰে বনাইছে বহুত ডাঙৰকৈ বনাইছে এখন আমি এইফালেতে আহিছিলো এটো কীৰ্তন ঘৰটো আৰু এয়া কাৰ্যালয় আৰু এপিনে আহি এটো মূল মঞ্চ ওচৰত যাম বাৰু ওচৰত গৈ পিনে আৰু দেখুৱাম আপোনালোকক চাৰিওফালে আটক ধুনীয়াকৈ বনাইছে এতিয়াও সম্পূৰ্ণ হোৱা নাই কিন্তু হলেতো আৰু খুব ধুনীয়া লাগিব দেখাটো এইবিলাক ধুনীয়াকৈ সজাইছে কিবা কিবি কৰিব খন চাগে হৰাইখন হ'ব হেয়া আৰু হৌটো লাইকুটা এইটো লাইকুটা যেদিনা পুতিছিলে সেইদিনাখন আহিছিলো মই এইটো ভিতৰতে আছে এইখিনিতে লাইকুটা পুতিছিলে মই জুম কৰি দেখুৱাইছো আপোনালোকক আৰু এয়া ইমান ডাঙৰ ডাঙৰ বাহিৰে এইবিলাক বনাইছে কি বনাইছে মই এতিয়ালৈকে ধৰিব পৰা নাই বাৰু আৰু মই এতিয়া আপোনালোকক দেখুৱাম বহুত ডাঙৰ এটা শিবিৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এটো কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ আৰু সেইফালে হেতু ভোজনালয় হ'ব হেতু বনাই আছে হৈছে প্ৰায় এয়া কিমান ডাঙৰকে বনাইছে আৰু এই শিবিৰটোত কেপাসিটি 20,000
আৰু এই শিবিৰটো ইমানেই ডাঙৰ যে শিবিৰটোক দুভাগত মানে বিভক্ত কৰিছে এফালে মেল সেৱা বাহিনী আৰু আনফালে ফিমেল সেৱা বাহিনী এনেকৈ থাকিব পৰাকৈ মানে ব্যৱস্থা কৰিছে আৰু এইবিলাক দেখিছেনে নৰাবিলাক এইবিলাক তলত ধুনীয়াকৈ দি দিব এনেকৈ বনায়ে আছে যিখন অধিৱেশন ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে গোটেই সেৱা বাহিনীত মানে জড়িত থকা ব্যক্তিসকলৰ সেৱাতেই গোটেই অধিৱেশনখন সম্পূৰ্ণকৈ চলি যাব আৰু তেখেতসকলে ওতঃপ্ৰোতভাৱে ইয়াত জড়িত হৈ থাকে দিন ৰাত মানে কষ্ট কৰি থাকে গতিকে তেনেকৈ সুকলমে পাৰ হৈ যায় আচলতে অধিৱেশনখন এতিয়া আমি ভোজনালয় যাম ভোজনালয়ত একেলগে কিমান মানুহে খাব পাৰে সেইটো চাম আপোনালোকক কৈ আছোঁ আৰু গোটেই পথাৰখন সম্পূৰ্ণকৈ ঘূৰিবলৈ হ'লে 2 ঘণ্টা সময়টো একদম লাগিবই আৰু যেতিয়া বহুত বেছি মানুহ হ'ব তেতিয়াতো বেছিয়ে লাগিব 3-4 ঘণ্টা লাগিয়ে যাব আৰু এতিয়া সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাম অকণমানকৈ হ'লেও বহুত বেছিও দেখুৱাব নোৱাৰিম কাৰণ এতিয়া নিৰ্মাণ হৈয়ে আছে গতিকে যিমানখিনি পাৰোঁ আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম এইটো এনেকৈ টানেল টাইপৰ কৰি দিছে এনেকৈ অহা যোৱা কৰিব মানে এতিয়াতো সম্পূৰ্ণ হোৱা নাই এনেকৈ বান্ধি আছে এইবিলাক বনাইহে আছে আৰু এই ভোজনালয়টোত মানে মানুহৰ কেপাচিটি 10,000 হয় 10,000 বুলি শুনিছোঁ কিমান ডাঙৰ চাওক একেলগে 10,000 মানুহে ইয়াত মানে ভাত খাব পাৰিব আৰু ইয়াততো ইমানটো ডেস্ক বেঞ্চ দিয়া সম্ভৱ নহয় ন গতিকে কেনেকৈ কৰিছে চাব এইবিলাক কাঠ ডেস্ক বেঞ্চটো আনিব নোৱাৰে ন এনেকৈ ইমানবিলাক সেইটো কাৰণে এখেতসকলে এনেকুৱা কৰি আছে চাওক এইবিলাক ডেস্ক বেঞ্চ পূৰা ৰেডিমেড ডেস্ক বেঞ্চ বনাই দিছে এফালে বহিব এফালে লৈ পিনে খাব এনেকৈ বহুতকেইটা আছে বহুতকেইটা শাৰী আছে এনেকৈ বহুত দূৰলৈকে আৰু ওপৰত এইবিলাক দিছে কিমান ওখ কৰিছে খুব ধুনীয়া লাগিছে আৰু একেলগে সকলোৱে বহিলে কিমান ভাল লাগিব আপোনালোকে নিজে ভিডিঅ'টো চালে মানে অনুভৱ কৰিব পাৰিব আৰু এইটো এনাউন্স ঘৰ এইটো মাজতে বনাই দিছে ইয়াৰ পৰা এনাউন্স কৰি থাকিব ইয়াত কোনফালে কি নাই এখেতসকলে একদম দিন ৰাত নোহোৱাকৈ কাম কৰিছে মানে এতিয়াতো আৰু বেছিদিন নাই এতিয়া আৰু মাজত 4 দিন আছে আমি কিমান দূৰ আহিলোঁ চাওক এতিয়াও আমি গৈ মানে পোৱাই নাই ইমান দূৰ আহি গ'লোঁ আৰু এয়া আছে বিশাল ৰান্ধনি ঘৰটো অধিৱেশনৰ যিমান মানে ভক্ত আহে তেওঁলোকক যি ভোগ ইয়াত খোৱা হয় ভাত খোৱা হয় গোটেই ভোগবিলাক অৰ্থাৎ ইয়াতে বনোৱা হয় ভাত ইয়াতে বনোৱা হয় বহুতকেইটা চৌকা আছে আৰু চৌকাৰ লাইনকৈ আছে ইয়াত বহুতকেইটাই আছে আৰু আগেদি এইটো নলা টাইপৰ কৰি দিছে যিহেতু ইয়াত ভাত বা যিখিনি বনাব সেইখিনিৰ যিখিনি অলাগতিয়াল মানে বস্তু বা পানী এইবিলাক পেলাবৰ কাৰণে বেলেগতো নিব নোৱাৰে সেইকাৰণে ইয়াতে পেলাই দিব আৰু এনেকৈ নলী টাইপৰ কৰি দিছে এনেকৈ গুচি যাব আৰু এইটো চিষ্টেমেটিকেলি এনেকৈ বনাইছে আৰু ৰান্ধনি ঘৰৰ কাষতে এইটো বহুত ডাঙৰকৈ এটা পানীৰ টেংকিও কৰিছে আৰু এইফালে মানুহবিলাকে হাত ধোৱা পানী খোৱা টেপবিলাক ইয়াত ধুনীয়াকৈ লাইনকৈ মানে বনাইছে আৰু ইয়াৰ কাষতে মানে অকণমান দূৰত পূবফালে এয়া এইবিলাক শিবিৰ লাইনকৈ কিমানকেইটা যে শিবিৰ আছে ইয়াত সোধোতে আমি গম পালোঁ ইয়াত 120টা শিবিৰ থকা বুলি কৈছে আৰু প্ৰত্যেকখন জিলাৰে শিবিৰ বেলেগ বেলেগ এয়া আৰু শিবিৰবিলাক মানে সৰু নহয় শিবিৰবিলাক আগৰ পৰা দেখাত অকণমান সৰু যেন পাব কিন্তু পিছপিনে বহুত দীঘল আৰু এইকেইটা শিবিৰৰ পিছপিনেও মানে আৰু লাইনকৈ আৰু বহুতকেইটা শিবিৰ আছে এনেকৈ 120টা শিবিৰ আছে বালক শংকৰ 120টা শিবিৰ চোৱাটো একদমেই সম্ভৱ নহয় এইটো কাৰণে যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আৰু এয়া এই শিবিৰবিলাকৰ পিছফালে ইয়াত টয়লেট ইউৰিনেল এইবিলাক আছে লাইনকৈ বহুত আছে গতিকে আপোনালোকৰ একদমেই অসুবিধা নহয় আহক আপোনালোকে খুব ধুনীয়াকৈ থাকি যাওক এদিন হ'লেও খুব বেছি ভাল পাব আচলতে আপোনালোকে যদি অহা নাই এবাৰ ইয়াত আহি পিনে ইয়াৰ অভিজ্ঞতাটো ল'ব আপোনালোকৰ খুব বেছি ভাল লাগিব আৰু এইবিলাক স্মৃতি হৈ ৰ'ব আহিব আপোনালোক সকলোৱে আৰু অধিৱেশনৰ প্ৰস্তুতি চাব আহিছোঁ যেতিয়া শিবিৰৰ মানে ফিল্ডটো নোলোৱাকৈ কেনেকৈ যাওঁ সেইটো কাৰণে ময়ো এবাৰ শিবিৰত সোমাই ইয়াত বহিলোঁ ধুনীয়াকৈ বনাইছে আৰু এয়া যিমানবিলাক মানে কাৰেণ্টৰ যে কানেকশ্যন এইবিলাক তাঁৰবিলাক মানে মাটিৰ তলেৰে দিছে এনেকৈ এখেতসকলে কাম কৰি আছে ওচৰ পাজৰৰে হয় তেখেতসকলে ইয়াত ইমান দিন ধৰি মানে কাম কাজ কৰিয়ে আছে
নিশ্চয় ভাবিছে মইনো কিয় দৌৰি আছোঁ পথাৰৰ মাজত। আচলতে দৌৰাৰ কাৰণ বেলেগ। ইমান ডাঙৰকৈ বৰষুণ দিছে, একদম বহুত ডাঙৰ আৱাজ হৈ আহিছে। গোটেই পথাৰৰ মাজত বতাহে বৰষুণে একেলগে আহিছে। সেইটো কাৰণে যিমানবিলাক মানুহ আছে সকলোৰে হুলস্থুল লাগি গৈছে। সকলোৱে এই ঘৰবিলাকৰ তলিত সোমাবৰ কাৰণে মানে দৌৰি ফুৰিছে আৰু ময়ো এনেকৈ দৌৰি আছোঁ। আৰু এইটো চাৰ্কেল যে বনাইছে, ইয়াত মানে আমাৰ অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ নাম সহকাৰে মানে পতাকা বনাব আৰু এনেকৈ সকলোৰে মানে পতাকা ইয়াত আঁৰি দিয়া হ'ব। আৰু এইটো চাৰ্কেলটো বনায়ে প্ৰত্যেকখন অধিৱেশনতে এইটো বনায়। মেইনলি মানে তাৰ পতাকাবিলাক থাকে আচলতে। আৰু এতিয়া মই দৌৰিয়ে আছোঁ কাৰণ যোৱাহে কথা আৰু এতিয়া একদম বৰষুণ আহিব ধৰিছে। চাৰিওফালৰ পৰা আমি বহুত দৌৰিলোঁ, চাৰিওফালে মানে হুলস্থুল লাগি গৈছে। পথাৰৰ মাজততো এনেও মানে বতাহটো বেছিকৈ লাগে আৰু বৰষুণো দিব ধৰিছে। গতিকে আমি এতিয়া যাওঁ আৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিব লৈছোঁ। অধিৱেশনৰ ভিডিঅ' আপোনালোকক মই দি থাকিম, গতিকে আপোনালোকে মৰম দিব। আজিলৈ এৰিছোঁ, বাই।